জ্বলিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি অসমীয়া মানুহৰ ৰীতি নীতি ৰুচি অভিৰুচি বিহুৰ যোগেদিয়ে প্ৰতিফলিত হয়। আচলতে খেতি চপোৱাৰ পাছত পালন কৰা উৎসৱটোৱে হৈছে ভোগালী বিহু। গৰুৰে হাল বাই মৰণা মৰাৰ লগতে আজিকালি মেচিনো ব্যৱহাৰ কৰা দেখা যায়। অসমৰ গাঁৱে ভূঞে মানুহে ধান শুকোৱা তিল শুকোৱা আদি কামত ব্যস্ত হৈ পৰে। আজিকালি বজাৰতো ভোগালীৰ বিভিন্ন ধৰণৰ সামগ্ৰী কিনিবলৈ পোৱা যায়। মাঘ বিহু যিহেতু ভোগালী গতিকে দুখীয়া সুখীয়া সকলোৱে লাড়ু পিঠা জা জলপান আদি যোগাৰ কৰে। বিহু আমাৰ প্ৰাচীন অধিবাসী কৃষিজীৱী অষ্ট্ৰিকসকলৰ অৱদান বুলিব পাৰি। কোৱা হয় যে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে বিহুৱে অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা লাভ কৰে। সৰহসংখ্যক পণ্ডিতে বিহুব শব্দৰ পৰাই বিহু শব্দৰ উৎপত্তি হৈছে বুলি মত প্ৰকাশ কৰিছে আৰু কোনোৱে বড়ো ভাষাৰ বৈশু শব্দৰ পৰাহে বিহু শব্দৰ উৎপত্তি বুলি ক'ব খোজে। বিহু তিনিটাৰ ভিতৰত মাঘৰ বিহুতেই বেছি খোৱা লোৱা হয়। এই বিহুত ধৰ্মীয় ভাৱৰ সমানে ৰং আনন্দও আছে। ইজনে সিজনৰ ঘৰত গৈ পিঠা পনা জা জলপান খাই আমন্ত্ৰণ ৰক্ষা কৰে। পুহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। এই দিনটোক উৰুকা বোলে। উৰুকাৰ দিনা ৰাতিপুৱাৰে পৰা গাঁৱৰ বা চুবুৰীৰ ডেকা বুঢ়া সকলোৱে মিলি নদীৰ পাৰত বা পথাৰত মেজি সাজে। মেজিৰ কাষতে অস্থায়ীভাৱে নৰাৰে এটি ঘৰ সজা হয়। এই ঘৰটোক ভেলাঘৰ বোলে। ভেলাঘৰত সকলোৱে মিলি ভোজ ভাত খায়। ল'ৰাহঁতে উৰুকাৰ গোটেই নিশা ভেলাঘৰত কটায়। উৰুকাৰ পিছদিনা কাহিলি পুৱাতে গা পা ধুই পূৰ্বতে সাজি থোৱা মেজিক অগ্নিসংযোগ কৰে আৰু লগতে ভেলাঘৰকো জ্বলাই দিয়া হয়। কোনোৱে অৱশ্যে মেজিটো মাঘৰ 1 তাৰিখেও জ্বলায়। মেজি জ্বলোৱাৰ পাছত সকলোৱে মাহ প্ৰসাদ খায়। কোনো ঠাইত আকৌ লাড়ু পিঠা আদিও খোৱা হয়। মেজি শব্দটো সংস্কৃত মেদ্ধ শব্দৰ পৰা আহিছে। মেদ্ধ শব্দৰ অৰ্থ হৈছে হোম। এই বিহুত সমূহীয়াকৈ ভোজ ভাত খাই মানুহে আনন্দ পায় আৰু কোনো ঠাইত সমূহীয়াভাৱে মাছ ধৰিও আনন্দ উৎসৱ কৰা দেখা যায়। হাজোৰ মণিকূট উৎসৱ এই বিহুৰ সময়তে অনুষ্ঠিত হয়। হিন্দু মুছলমান সকলোৱে একত্ৰিত হৈ একতাৰ এনাজৰীৰে এই বিহুত সকলোৱে মিলিত হোৱা দেখা যায়। হাজোৰ লগতে অসমৰ অন্যান্য কিছুমান ঠাইতো শোভাযাত্ৰা প্ৰদৰ্শনী বিভিন্ন ধৰণৰ খেল আদি অনুষ্ঠিত কৰা দেখা যায়। মাঘ বিহুত অসমৰ বিভিন্ন ঠাইত ম'হ যুঁজ কণী যুঁজ কুকুৰা যুঁজ বুলবুলি যুঁজ আদি খেল ধেমালি অনুষ্ঠিত হয়। এই খেল ধেমালিবোৰ অসমীয়া জাতীয় সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ পৰিচায়ক। বৰ্তমান সময়ত অৱশ্যে কুকুৰা যুঁজ বুলবুলি যুঁজ আৰু ম'হ যুঁজ অনুষ্ঠিত কৰা দেখা নাযায়। মাঘ বিহুৰ সমধৰ্মী কিছুমান উৎসৱ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত স্বতন্ত্ৰভাৱে উদযাপিত হৈ আহিছে। সেইবোৰৰ ভিতৰত আহোমসকলৰ মেডাম মে ফি মিচিংসকলৰ আলি আই লৃগাং বড়োসকলৰ খেৰাই আদি উল্লেখযোগ্য। আৰু এনেকৈ প্ৰতি বছৰে অসমবাসী ৰাইজে মেজি জ্বলাই পিঠা পনা খাই মাঘৰ বিহু পালন কৰি আহিছে। কোনো ঠাইত মেজি পুৰাৰ পাছত মানুহে আধা পুৰা বাঁহ ঘৰলৈ আনি সেই বাঁহেৰে তামোল আম জাম আদি গছত কোব দিয়ে। এনে কৰিলে ফল মূল বেছিকৈ লাগে বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও বাঁহৰ গুৰিত নতুন মাটি দিয়াৰ নিয়মো আছে। কিয়নো মাঘ বিহুত বাঁহৰ গুৰিত মাটি নিদিলে বাঁহৰ বংশবৃদ্ধি নহয়। পুনৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।